ভিডিঅ'টো চাব স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ আৰু জনাব কমেণ্ট কৰি কেনেকুৱা পালে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, লগতে বেল আইকনটো দবাই দিব। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। কিছু সময় পাছত ইয়াৰ কথাবিলাক শুনি আপোনালোকৰ টোপনি নাযাব দেই। টোপনি ধৰিলে মোক ক'ব বাৰু, মই খুৱাই দিম গান এটা গাই। এইটো অলপ পাছত খাম আৰু খাই যদি আহি যাব আপোনালোকে। এয়া ডাঙৰ বিগ মধুৰি ধৰ, এইটো আমাৰ জুনুকা দাদা আহিছেহে, এতিয়া সময় পাইছেহে। এতিয়া আকৌ সেই ঘৰৰ ক'ৰবাত পূজা খাব গৈছিলে হেনো, আহি পিনে এতিয়া মোবাইলটো এইটোৱে আকৌ কটাৰীখন লৈ লোকক কাটিম কৈ আছে। এজনে খেলি আছে। এয়া মনটোত দা নাৰিকল কাটিছে। নাৰিকল কাটি হৈ গৈছে, আমি খাম আৰু অলপ পাছত আৰু আছে কিবা কিবি। পাতখিনি কাটিবলৈ হেৰি মাৰি লাগিব। কাম চল ৰহা है। এবাৰ আমি ভিতৰলৈ যাম। ষ্টেটাছ দিব পাকে এতিয়া সকলো কাম কৰি শেষ হ'ল আৰু ছাৰে পূজা ভাগ আগবঢ়াই নিছে। ইমান দি হ'ল যে